Hello everyone. Anjels vlogৰ নতুন ঠগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মোৰ আগৰ ভিডিঅ'টোত আপোনালোকে মৰমৰ সহায় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। বলক আজি মই থকা মোৰ গাঁৱৰ পৰিৱেশটো দেখাবলৈ আপোনালোকক লৈ যাম। আমাৰ ওচৰতে আমাৰ গাঁৱৰ নামঘৰটো আছে মই সেই নামঘৰটো আপোনালোকক দেখাম এয়া আমাৰ নামঘৰত গানিকাৰ কৰ্মশালা চলি আছে বহুতো আপুৰুগীয়া বস্তু আছে মই আপোনালোকক দেখাম কিন্তু আগতে আমি আইতাৰ লগত আটাইতকৈ বয়সস্থ হয় কিন্তু মোৰ নিজৰ আইতা মোৰ মাৰ মাক হয় আইতা কওক কিবা এটা কওক আৰু আপুনিতো ধুনীয়া ধুনীয়াকৈ গান গাব জানে আগতে গান গাইছিলে গান গাইছিলোঁ আগতে ছোৱালী দিয়ে এতিয়া বহুত দিন নোৱাৰে গান গাব ক'ৰবাত দাদা কেতিয়াবা মনত পৰিলে এনেই ঘৰতে গুণগুণাওঁ আইতাই কিন্তু আমাক গান গাবলৈ শুনে গান গাই শুনাই থাকে এয়া গাবই দিয়ে আইতাই গান এটা আমি শুনো গানটো আকৌ অসমীয়া গান যথা বুজিছিলে গোৱা সেই গানটো মই ভাল পাওঁ গাওঁ কেতিয়াবা কৰে ৰাতি অসমীয়ে মাতি পৰে মলয়াৰে ছাতি দুহাতে সাৱতি ধুনীয়া মালতী ঘৰে এইখন দেশ মোৰ তেনেই আপোন নিতে নিতে আহে নতুন সপোন আমাৰ গাঁৱৰে সোণৰ জুৰিটি তৰাই ধেমালি কৰে আশাৰ চাকি জ্বলে ৰাতি তাৰি ঘৰে ঘৰে তাকে দেখি আন্ধাইবোৰে আমাৰ গাঁৱতে আমাৰ গাঁৱৰ বুৱতী সুতি বাধা দিব কোনে পাৰে আগলতি কলা পাত লৰে চৰে মনৰ পখিলি মূৰে উৰে ঘৰত এটা গ্ৰামোফোন আছে গ্ৰামোফোনটো আমি দেখুৱাব খুজিছোঁ এয়া আইতাই দেখাব লগাব লাগে তাৰপৰা ইয়াত হেণ্ডেল আছে হেণ্ডেলটো মাৰি ঘূৰাব লাগিব ঘূৰোৱাৰ পাছতহে বজায় এইটো এনেকৈ বজাই পিং আছে আগতে আইতাহঁতে এইটোৱে শুনিছিলে নেকি এইটোৱে শুনিছিলোঁ গোটেই দৈঙা গাঁৱৰ মানুহে নিয়ে তুলনি বিয়া হ'লে মানে এইটোকে নিয়ে আগতে বিয়াত বজায় মানে এইটো বিয়াত বজায়
আমিতো দেখিয়ে পোৱা নাই বাৰু এইটো আপোনালোকৰ তাত এতিয়া দিছোঁ এইটো চাগে এতিয়াও ভাল হৈ আছে নহয় জানো ভালে আছে এতিয়া বজাব এতিয়া আচলতে মামা নাই আইতা অকলে আছে যেতিয়া মামা থাকিব মই আহিম মামাই বজাই দেখাব আপোনালোকক দেখাম মই এইটো বজাই এতিয়া আৰু এজন আমাৰ মামা আছে মামাহঁত কিমান এয়া মামা আৰু মামী অংগনবাদী স্কুলত কি হৈ আছে চাওঁ বোলো এতিয়া কবিতা গাব ৰ'বা তুমি গোৱা এতিয়া নমস্কাৰ মোৰ নাম চিন্তিয়া গোৱা আহিছে ৰামচন্দ্ৰ বহিছে বাজত আইদেউ শুই আছে গৈ ভুৱনৰ খাটত আজি মোৰ ব্লগটো ইমানলৈ সামৰিছোঁ কাইলৈ আকৌ নতুন এটা ব্লগৰ সৈতে